ড্ৰাইভাৰৰ মাহিলী দৰমহা নিদিয়াত চালকে থানাত চমজাই দিয়ে 12চকীয়া ট্ৰাক। অকল এয়াই নহয়, ট্ৰাকৰ কিস্তিও পৰিশোধ কৰিছিল চালকে। কিন্তু আজিলৈকে চালকৰ প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ গাড়ীৰ মালিকৰ বিৰুদ্ধে, যাৰ বাবে উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিল ট্ৰাক চালক। হয়, ডবকাৰ তাজউদ্দিন নামৰ এজন চালকক দৰমহা নিদিয়াৰ অভিযোগ গাড়ীৰ মালিকৰ বিৰুদ্ধে। অকল এয়াই নহয়, গাড়ীৰ কিস্তিৰ টকাও পৰিশোধ কৰাৰ অভিযোগ কৰে চালকজনে। উল্লেখ্য যে ডবকাৰ তাজউদ্দিনে দীৰ্ঘদিনৰে পৰা নগাঁৱৰ আইনুল হক নামৰ এজন লোকৰ AS23BC 6094 নম্বৰৰ ট্ৰাকখন চলাই আছিল, যাৰ বাবে মালিক পক্ষক বিশ্বাস কৰি 2.5 লাখ টকাৰ গাড়ী কিস্তিৰ ঋণ পৰিশোধ কৰিছিল চালকে। তাৰ উপৰিও 85,000 টকা দৰমহাৰ পিছত দিব বুলি কোৱাত মান্তি হৈছিল চালকজনে। কিন্তু আজি পৰ্যন্ত চালকজনৰ ঋণ পৰিশোধ নকৰাত ডবকা থানাত ট্ৰাকখন চমজাই দিয়াৰ উপৰিও মালিকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ সক্ৰিয় এজন সদস্য ডবকা পথাৰ তেখেতৰ ঘৰ। আমাৰ হোজাই ডিষ্ট্ৰিক্টৰে চালক সন্থাৰ সদস্য এজন। তেখেতে নগাঁও ডিষ্ট্ৰিক্টৰ ৰূপহীৰ এজন মালিকৰ গাড়ী চলাইছিলে, প্ৰায় 16 মাহ ধৰি পেলাই গাড়ীখন চলাই আছিলে। মালিকে আগত দৰমহাবিলাক ঠিকে দি আছিলে। আজি 8.5 মাহৰ পৰা কোনো দৰমহা দিয়া নাই। ড্ৰাইভাৰজনৰ পায় পৰিয়াল চলাবৰ কাৰণে বহুত অসুবিধা হৈছে। ইয়াৰ ভিতৰতো চালকজনে এই মালিকক কিবা 2.5 লাখ টকা দিছে। কিহৰ কাৰণে দিছে তেখেতৰ পৰা গম পাইছোঁ, গাড়ীখনে ফাইনেন্সে ধৰিছিলে। ক'ৰবাত আগৰতলাত ফাইনেন্সে ধৰোঁতে সময়ত মালিকৰ তাত পইচা নাছিলে। ড্ৰাইভাৰে গাড়ী এখন কিনিম বুলি ভাবিছিলে, সেই তাৰে পইচা মালিকক দি পেলাই গাড়ীখন ফাইনেন্সৰ পৰা এৰাই আনিছিলে। মালিকজনে কৈছিলে, যিটো আপুনি পইচাখিনি দিয়ক, হ'লে আমি আপোনাৰ ওচৰত গাড়ীখন বেছি দিম, নহ'লে কি কয় আমি মাটি বেচিছোঁ, মাটি বেচাৰ পইচা হ'লেও আপোনাক উদ্ধাৰ কৰি দি দিম। তেনেকুৱা ড্ৰাইভাৰজনে যেতিয়া এটা মালিকৰ গাড়ী চলাই আছে, এটা বিশ্বাস আছে, আৰু সেই বিশ্বাসত ড্ৰাইভাৰজনে এই মালিকজনক পইচা দিছিলে 2.5 লাখ টকা। আজিলৈকে মালিকজনে 2.5 লাখ টকাও নিদিয়ে, আৰু 8.5 মাহৰ পৰা চালকজনক কোনো দৰমহা দিয়া নাই। গতিকে ড্ৰাইভাৰজনৰ ঘৰত পৰিয়াল বহুত বেমাৰ হৈ আছে। গতিকে মালিকজনক বহুত অৱগত কৰাৰ পিছত মালিকজনে কোনো ৰেছপন্স নিদিয়ে। চালকজনে আহি পেলাই আমাৰ সন্থাত আহি পেলাই অৱগত কৰিলে। অৱগত কৰাৰ পিছত আমি মালিকজনক ফোন কৰি মাতিছিলোঁ, আপুনি আহক আৰু কি হৈছে আমি এই বস্তুটো চাৰি চাই পেলাই সমস্যাটো সমাধান কৰি দিম। তেখেতে কোনো ৰেছপন্স দিয়া নাছিলে আমাক। আমি ইতিমধ্যে কি কৰিছোঁ, ডবকা আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। যিটো টকা তেখেতসকলে এগ্ৰিমেণ্টত 2.5 লাখ টকা লৈছিলে, এইটো হ'ল বেলেগ এটা কেছ চালকজনে দিছে। আৰু আমাৰ সন্থাৰ তৰফৰ পৰা আমি হোজাই প্ৰশাসনক আমি আৰু এখন এজাহাৰ দাখিল কৰিছোঁ। চালকজনৰ যিটো 8.5 মাহৰ দৰমহা, এই দৰমহাখিনি অতি সোনকালে মুকলি কৰি দিব লাগে। আমি হোজাই প্ৰশাসনক অনুৰোধ জনাইছোঁ, আৰু আমি অহাকালি লেবাৰ কমিশ্যনাৰ অফিচত নগাঁৱত আমি এই এজাহাৰখন আৰু এখন এজাহাৰ দিম। গতিকে চৰকাৰে বা প্ৰশাসনে যাতে চালকজনক উচিত তদন্ত কৰি পেলাই পইচাটো যাতে উদ্ধাৰ কৰি দিয়ে তাৰে কামনা কৰোঁ। ডবকা থানাত যেতিয়া এই মালিকজন আহিছে, যিটো 2.5 লাখ টকাৰ লোৱাৰ যিটো এটা এগ্ৰিমেণ্ট আছিলে, সেই এগ্ৰিমেণ্টখনত এই মালিকৰ ৱাইফে চহী কৰিছে, মালিকজনে চহী কৰিছে এগ্ৰিমেণ্টখনত। তেখেতসকলে কৈছে এইটো এগ্ৰিমেণ্টত চহী কৰা নাছিলে। লগে লগে আমাৰ ইয়াৰ ডবকা থানাৰ IC ছাৰে তেখেতসকলক এটা বেলেংক কাগজত চহী কৰিব দিলে, কিন্তু চহীটো তেখেতসকলে ইয়াত অলপ আওপাকীয়াকৈ কৰিছে, মিলা নাই। তাৰপিছত লগে লগে তেখেতসকলে কি কৰিছে, এই চহীটোৰ কাৰণে তেখেতসকলৰ এটা ID প্ৰুফ পান কাৰ্ড ওলাইছে। পান কাৰ্ডত যেতিয়া চহীটো চালে, পান কাৰ্ডৰ চহী আৰু এগ্ৰিমেণ্টৰ চহী ছেইম মিলি গৈছে। তাৰমানে থানাৰ ভিতৰতে তেখেতসকলে জালচাৰি কৰিব বিচাৰিছে আমি চহী মানে ডুপ্লিকেট কৰিছোঁ বুলি। তেখেতসকলে ডুপ্লিকেট কৰিছোঁ বুলি ডাইৰেক্ট OC ছাৰৰ সন্মুখতে প্ৰুফ দিছে। গতিকে মই হোজাই প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেধৰণৰ যি দুষ্কৃত্য কৰা মানুহজনী বা এই গাড়ীৰ মালিকজন চহী কৰা নাই বুলি, চহী ইয়াত ডুপ্লিকেট তেখেতসকলে কৰিছে বুলি এটা প্ৰুফ হৈ গ'ল। গতিকে মই হোজাই প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে নিজাববীয়াকৈ তেখেতসকলে যাতে এটা গোচৰ ৰুজু কৰি পেলাই এইসকল মানুহক যাতে শাস্তি প্ৰদান কৰে।